গুড মৰ্ণিং আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু মই এতিয়া খাইছোঁ চাহ, পটাপট খাই লৈছোঁ আৰু এতিয়া যাব হৈছে আমাৰ পৰীক্ষাস্থলী স্কুললৈ মানে। আৰু আজি অকণমান পটাপট যাওঁ, সোনকালে যাওঁ বেছিকৈ। কালি ৰাইমছ আছিলে যেতিয়া ইমান তাই নহ'লে আজি যাব লাগিব। আজি হ'ল জিকে আৰু মৰেল চায়েন্সৰ আছে। আৰু তাই পটাপট ওলাই পেলাই গৈছেগৈ জোতা চোতা মোহাৰি পেলাই। আৰু মই চাহ অকণ খাই লৈছোঁ আৰু পটাপট খাই লওঁ, তাৰপিছত আকৌ যাওঁ। Hello, good morning, guys. আজি কি আছে একজাম? আজি জিকে আৰু মৰাণ চায়েন্স আছে। আৰু পিন্ধি ল'লে এইফালে তাই পিন্ধি ল'লে, এইফালে আইকাত পিন্ধি ল'লে আৰু চুৱেটাৰ পিন্ধি ল'লে ঠাণ্ডা যেতিয়া। আৰু এতিয়া যাব পাৰিম ধুনীয়াকৈ। টাইমটো গ'ল না কি আছে? এমটো বেলেগ হৈছে। ভিডিঅ' বনাওঁ বেয়া বুলি ভাবিছিলোঁ। এতিয়া আমি আহি পালোহি স্কুল আৰু স্কুলৰ পৰা আহি পালে কষ্টি এক্সামো শেষ হ'ল। আৰু এতিয়া মই কমপ্লিট লৈছোঁ মানে আহি কৰি গোটেই পকা চকা মুচি ইয়াত কেঁচু এডাল মাছ নাহোঁতে আমি সেইটো কাৰণে কেঁচু উলিয়াই কৰি চফা কৰি লৈ পেলাই এতিয়া এয়া সৰিয়হ শাক ছিঙিবলৈ লৈছোঁ। যিহেতু আগতে সৰিয়হ শাক খাই থকা কালি শুনিলোঁ মানে পৰহিনা শুনিলোঁ বায়ে ফোন কৰি থাকোঁতে বাইদেৱে ক'লে মানে সৰিয়হ খাব হৈছে আৰু বুলি ক'লে। আৰু শুনি কৰি খাবলৈ মন গ'ল আৰু আগতে ক'লে যিকোনো বস্তু আৰু ৰাস্তাৰ কাষতে মানে ৰুমৰ কাষতে পালোঁ দোকানী নহয় আছিলে বেপাৰী। আৰু তাৰপৰা লৈ আহিলোঁ দুমুঠিত 20 টকা, ইমান দাম। গাঁৱত এইটো শাকৰ ইমান মূল্য নাই, খুব বেছি 20 টকা। কিন্তু এতিয়া হৈছেগৈ কিমান 20 টকা দুমুঠি, পাৰ মুঠি 10 টকা। এতিয়া মই শাক খাবলৈ পইচা দি শাক কিনি আনিছোঁ আৰু আমাৰ কষ্টৰিটো পইচা মই লোকক দি দিছোঁ। আৰু পইচা দি কি কৰিছোঁ মই শেষ কৰি পেলাইছোঁ হয় নহয়? প্ৰায় বুঢ়া ফুলি যায় এইখিনি সৰিয়হ, এতিয়া খাবই নোৱাৰি, চিনি পেলাব লাগিছে এইখিনি। সৰিয়হ চিম্পুল বইল আৰু এনেকৈ খাম একেবাৰে। আগতে ঘৰত খোৱাতে আমি কোনো তেল চেল দি পিছত ফ্ৰাই কৰি অলপ বইল কৰাৰ পিছত আৰু এনেকৈ খাই টেষ্টটো ভাল লাগে। অৰিজিনেল যিটো টেষ্ট মানে সৰিয়হৰ বইল কৰাৰ পিছত যিটো আহি যায়, আমি এনেকৈ খাওঁ। মা মছলা একেবাৰে কম আমাৰ খোৱা। জলকীয়া সানি লৈছোঁ। কি হ'ল আকৌ? খাই চোৱা, পুৰিলে নাখাবা আৰু যদি নোপোৰে তেতিয়া খাবা।